Good morning, sir. মৰ্ণিং বাচ্চো মৰ্ণিং বেল বাজি গ'ল এতিয়া ক্লাছ আৰম্ভ কৰোঁ দেই বাচ্চোসকল কৰক sir. আজি কেইটামান তহঁতৰ পৰা সাধাৰণ নলেজৰ বিষয়ে প্ৰশ্ন সুধো ৰ চাওঁ তোমালোকে উত্তৰ দিব পাৰা নে নাই সোধক sir. তুমি প্ৰথমতে কোৱাচোন এখন পাচিত যদি 10টা আম থাকে তাৰে 2টা বেয়া হ'লে আৰু কেইটা থাকিব sir, ইমান সহজ প্ৰশ্ন সুধিছে মোক। কোৱাচোন কোৱা উত্তৰটো কি হ'ব Sir, যদি এখন পাচিত 10টা আম থাকে আৰু তাৰে যদি 2টা বেয়া হয়, sir, 10টাই থাকিব sir, 10টাই। কেনেকে 2টাই থাকিব Sir, আপুনিও যে আৰু 10টা আমৰ ভিতৰত 2টাহে পচা আমখিনিতো আৰু আপোনাৰ কল হৈ নাযায় নহয় sir, আমে থাকে। গতিকে 10টা আমৰ পৰা 2টা পচা হ'লে 10টাই থাকে sir। Oh my god হয় দেই হয় ময়ে বেলেগ ভাবিছিলোঁ তুমি এতিয়া কোৱাচোন কওক sir প্ৰশ্নটো, কি প্ৰশ্ন? বাইকটো তোমালোকে সকলোৱে চিনি পোৱা বাইক হয় sir, চিনি পাওঁ। তেনেহ'লে কোৱা টিভিএছ মানে কি অৰ্থাৎ টিভিএছৰ ফুল ফৰ্মটো কোৱা তুমি Sir, টিভিএছ মানে হ'ল তেল ভৰাই চলাই। কি কলি তই Sir, টিভিএছ মানে হ'ল তেল ভৰাই চলাই। এয়াই কৈছোঁ মই। হ'ব বাৰু হ'ব তুমি খুব ভাল উত্তৰ দিছা দে হ'ব আৰু এতিয়া ৰণীক প্ৰশ্ন এটা সুধো ৰ'বা কি প্ৰশ্ন? সোধক ছাৰ, মই নিশ্চয় উত্তৰ দিবলৈ চেষ্টা কৰিম ছাৰ। ৰণী তুমি কোৱাচোন MBBSৰ ফুল ফৰ্মটো কি ছাৰ, MBBSৰ ফুল ফৰ্মটো হ'ল মা বাবাৰ বেকাৰ সন্তান। কেনেকে অলপ বুজাই দিয়াচোন ছাৰ, MBBSৰ মানে হ'ল M for মা, B for বাবা, B for বেকাৰ, S for সন্তান। গতিকে MBBSৰ মানে হ'ল ছাৰ মা বাবাৰ বেকাৰ সন্তান। এয়াই উত্তৰ ছাৰ। Oh my god কি উত্তৰ দিছা তুমি পাগল এইবোৰ কি উত্তৰ দিছা এই হ'ব যা আজি আৰু তহঁতৰ ক্লাছ নকৰো যা ছুটি আজি তহঁতৰ যা বাই টাটা গুড নাইট ৰণী, তুমি বৰ খাতৰা উত্তৰ দিছা দেই। হয় বে, ৰণীৰ উত্তৰ শুনি মাষ্টৰ পলাই পত্ৰং দিলে। দেখিলি মোৰ উত্তৰ তহঁতে দেখিছা মোৰ উত্তৰ শুনি চাৰি কেনেকে পলাই গ'ল এতিয়া বল ঘৰলৈ যাওঁ এতিয়া বল